হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ লেটছ ফানৰ এটা নতুন ভিডিঅ'লৈ। কি হ'ল মা? কি হ'ল? কিয় এনেকৈ কাকাই আছ মা? কি হৈছেনো? কেনেবাকে মায়ে কৰোণা চৰোণা হোৱা নাইতো? কৰোণা 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 আমাৰ মাকে কৰোণা দিব পাৰিলে। ডক্টৰ বাবু কৰোণা কৰোণা কৰোণা। মোৰ চব শেষ হৈ গ'ল, মোৰ চব শেষ হৈ গ'ল। কৰোণা মা, মই ডক্টৰৰ পৰা আহোঁগে সোনকালে আহিছ মা, চিন্তা নকৰিবি মই আহি আছো দেই। ডক্টৰ কিয় ইমান দেখোন স্পীডত আহিছা, কি হ'ল? ডক্টৰ ছাৰ আমাৰ মাৰ কৰোণা হৈছে। বলকচোন আপুনি, মাৰ কৰোণা হৈছে। কৰোণা হৈছে নেকি? এটা কাম কৰিব দিবা, কঁঠাল গুটি অলপ ফ্লিপকাৰ্টৰ পৰা কিনি ল'ব দিবা। কঁঠাল গুটি বেছি আছে নহয়, এই কঁঠাল গুটি খালে ইমিউনিটি পাব, বুজিছা? আৰু পাৰিলে কেঁচা চাহপাত খোৱাবা। পুৰা চাহপাত খাব দিলে ইমিউনিটিটো বেছি হ'ব আৰু গাত জোৰ পাব। তেতিয়া তোমাৰ কৰোণা একদম গা পৰা এৰা গুচি যাব, গম পাইছানে? এৰাই যাব কৰোণা। চাহ খেলেনো মোৰ লগত ধেমালি কৰি আছে? ব'লকচোন চাহ, ব'লক, নহ'লে মাৰ কিবা এটা হ'লে মই কাৰ লগত থাকিম? চাহ ব'লকচোন। এই ৰাবাচা, মইচোন কৈছোৱে বোলো তোমাৰ মাক কঁঠাল গুটি কেইটামান সিজাই ভালকে দালিত মিলাই খুৱাই দিয়া। কৰোণা দুদিনতে একদম পলাই পত্তং হ'ব। আৰে ডেকা বন্ধু, চিন্তা কিহৰ তোমাৰ চিন্তা কিহৰ? যোৱা না, য'তে ত'তে কঁঠাল গুটি পাবা। কঁঠাল গুটি দুটামান বিচাৰি মাক খুৱাই দিয়া, একদম দুদিনতে ভাল পাই যাব। ব'লকচোন সোনকালে, মা কেনেকে বিচনাত পৰি আছে চাবগে। মই আপোনাৰ ভৰি ধৰিছো, ব'লকচোন ব'লকচোন। মাৰ কিবা এটা হ'লে মই কাৰ লগত থাকিম? মোৰ মাক ভাল কৰি দিয়া। বাৰু ডেকা বন্ধু, মই মাক চাবলৈ যাম, কিন্তু তুমি তাৰ আগতে এই যে মাই যে বেমাৰ হৈছে, এতিয়া তুমি যিটো মোচনত আহি পেলাই মোক ক'লাহি, ছাৰ এনেকে যে মাতিছিলা, সেইটোকে তুমি দুখত আহিলে মানে তোমাৰ মায়ে এতিয়া ধৰি লোৱা চাপ'জ মায়ে বহুত ডাঙৰ বেমাৰ দেই, আৰু এতিয়া মায়ে এইটো মৰো অৱস্থা, তুমি এতিয়া সেই সময়খিনি ডক্টৰক কেনেকে মাতিবা? সেইটো তুমি প্ৰথম মোক দেখাব লাগিব। তেতিয়াহে যদি তুমি পাৰা, তেতিয়া মই কিন্তু যাম, আৰু নহ'লে গম পাইছা আৰু কি। সেইকাৰণে তুমি এতিয়া মোক কোৱা, তেনেকে কেনেকুৱা হ'ব, ফিলিংছটো কেনেকুৱা হ'ব? তেতিয়া ধৰি লোৱা তোমাৰ মা একদম পুৰা তামাম বেমাৰ হৈছে, তুমি একদম আহি ছাৰ তেনেকে কেনেকে কানি ক'ব পাৰা? এতিয়া মই চাওঁ কোৱা। ছাৰ ব'লকচোন, আমাৰ মাৰ কৰোণা হৈছে, চাই দিব ব'লকচোন ছাৰ। এই কেঞ্চেল হোৱা নাই। তুমি দেখোন একে বহুত স্পীডত একেবাৰে কেনেকে কৈছাচোন, ভালকে কোৱা। তুমি যে দুখ লাগিছে, তোমাৰ মা এতিয়া বেমাৰ হৈছে, তোমাৰ দুখ লগা মুহূৰ্ততো তুমি কেনেকে আনিবা সেইটো দেখুওৱা। আকৌ এনেকে বোলে হেপীকে কয়, নহ'ব নহয় এনেকে। ছাৰ আমাৰ মাৰ কৰোণা হৈছে, ব'লকচোন। হে ল'ৰা, এইবাৰ অলপ বেছিকেই কৈ দিলা নহয় স্পীডত। ইমান স্পীডত কিয় ক'ব লাগে? দুখত কোৱা, দুখৰ ফিলিংছটো আনা না। ছাৰ ব'লক না, আমাৰ মাৰ কৰোণা হৈছে। এইবাৰচোন কবিতাই গাই দিলা, তোমাক ক'বলা কবিতা গাব মাতিছো ইয়াত। তুমি দুখৰ অনুভূতিটো দেখুওৱা আকৌ। ছাৰ ব'লক না, আমাৰ মাৰ কৰোণা হৈছে, ব'লকচোন। হেৰৌ ডেকা ল'ৰা, মাৰ বেমাৰ হৈছে, কৰোণাত মৰো অৱস্থা, তুমি আকৌ ইয়াত আহি পেলাই এয়া কৰি আছা। অলপ ভালকে দুখৰ ফিলিংছটো আনা না, তেতিয়াহে মোৰ যাবলৈ মন যাব। তেতিয়া মই মানে কি, এতিয়া মোৰ কথাটো কি মানে, মই মানুহটো এনেকুৱা ডক্টৰ হৈছোঁ যদিও যেতিয়া মোক দুখত ক'বহি যে ছাৰ মোৰ এনেকুৱা হৈছে হেন তেন যি কোৱা, সেই দুখৰ ফিলিংছটো যদি আনি দেখাব পাৰে মই লগতে যাম। এতিয়া তুমি দুখৰ ফিলিংছটো আনা না।
পাৰিলে বন্ধু তোমাক ভাল আইডিয়া এটা মই দি দিছোঁ, একদম ভাল আইডিয়া কৈছে নহয়। তুমি যোৱা কঁঠাল গুটি কেইটামান কিনা, ফ্লিপকাৰ্টত 145 টকাত বেছি আছে, তাৰপৰা তুমি 10টা কঁঠাল গুটি পাবা, গুটি আনি পেলাই মাইক এদিনত এটা এটাকৈ বনাই খুওৱা। আন ভেকচিন টেবলেট একোৰেই প্ৰয়োজন নাই। মই কৈছোঁ কি তুমি এইটো ফ'ল' কৰিছোৱা। তোমাক মই কৈছোঁ কঁঠাল গুটি তুমি আনা, যাৰ বাৰীতে নাথাকক লাগিলে তুমি কঁঠাল চুৰ কৰি আনি হ'লেও তোমাৰ মাক কঁঠাল গুটি খুওৱা, বুজি পাইছানে? মানে ছাৰ আপুনি নাযায়, মই এনেই 2 ঘণ্টা সময় নষ্ট কৰিলোঁ আপোনাৰ লগত। হ'ব দিয়ক ছাৰ, আহিলোঁ। মোৰ মায়ে যদি কিবা এটা হয় নহয় আপুনিয়ে কিন্তু দুখী হ'ব ছাৰ, আপুনিয়ে দুখী হ'ব। 2 ঘণ্টা সময় মোক এনেই যোৱালে। কৈয়ে আছোঁ তোমাক যে তুমি দুখৰ অনুভূতি, দুখৰ ফিলিংছটো আনা, তেতিয়াতো মই যাম কৈছিলোঁ না। হ'ব দিয়ক ছাৰ, আপুনি নালাগে যাব, আপুনি নালাগে যাব। মই আপুনি কোৱা মতেই কঁঠাল গুটি আনি কঁঠাল গুটিকে মাক খুৱাম। আৰু আমাৰ বাৰীৰ পিছফালে সেই যে ৰতনহঁতৰ ঘৰ, সিহঁতৰ ঘৰতো বহুত কঁঠাল গুটি আছে, বহুত কঁঠাল গছো আছে, বহুত কঁঠাল গুটি কঁঠাল চব পাম। তাৰপৰা আনি পাৰিলে কঁঠালৰ পাতো খুৱাম মাই। পাৰিলে বন্ধু মাক এই কঁঠালৰ আঠা অলপো খুৱাই দিবা, মুখত জিভাত দাঁতত চবতে লগাই দিবা, বুজি পাইছানে? ছাৰ আজিলৈ এৰিলোঁ আপোনাক, আপুনি বহুত মহান, বুজি পালোঁ আপোনাক। হ'ব দিয়ক, চেলুট ছাৰ, বাই বাই। অৱশেষত টকৌৱে ঘৰত আহি দেখে যে তাৰ মাকৰ মৃত্যু হৈছে। অবাবত সময় নষ্ট কৰাৰ পৰিণতি সি বুজি পালে আৰু চিঞৰি চিঞৰি যিমান পাৰে সিমান কান্দিলে। মাকক কঁঠাল গুটি খুৱাই কৰোণা ভাল কৰিব বুলি ভাবি থাকিছিল যদিও কিন্তু তাৰ সেইটো আশা পূৰণ নহ'ল। কেৱল একমাত্ৰ দায়ী হ'ল তেওঁৰ বিচাৰি যোৱা সেই ডাক্তৰজন। সেয়ে কেতিয়াও অবাবত সময় নষ্ট নকৰিবাহঁত, কাৰণ এই অলপমান সময়ৰ কাৰণেই কাৰোবাৰ জীৱন দান হ'ব পাৰে বা কাৰোবাৰ জীৱনে এটা নতুন গতি পাব পাৰে। সেয়ে অবাবত সময় কেতিয়াও নষ্ট নকৰিবা। বন্ধুসকল, যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে চেনেলটো লাইক আৰু শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এইসমূহ ভিডিঅ' এনেদৰে বনোৱাৰ অৰ্থ এইটো নহয় যে কাৰোবাৰ মনত আঘাত দিম বা কাৰোবাক বিপথে পৰিচালিত কৰিম। কেৱল ইয়াত অকল আনন্দৰ বাবেহে এইসমূহ বনোৱা হৈছে।